নমস্কাৰ বন্ধুসকল আপুনি জানেনে কোনটো জীৱই গোটেই জীৱনত মাত্ৰ 15 মিনিটে শুৱে কোনটো ফলৰ বীজ বাহিৰত থাকে আৰু কোনটো চৰায়ে কেতিয়াও মাটিত বহিব নখজে এই তিনিটা প্ৰশ্নৰ উত্তৰ যদি আপুনি জানে তেনেহলে আজিৰ 16টা জিকে কুইজৰ ভিতৰত কিমানটা সঠিক উত্তৰ দিব পাৰিব চাওঁ আহক প্ৰশ্ন নম্বৰ 1 মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড় ক'ত থাকে এ নাক বি হাত সি কাণ ডি উৰু সঠিক উত্তৰ হৈছে সি কাণ প্ৰশ্ন নম্বৰ 2 কোনটো জীৱয়ে গোটেই জীৱনত মাত্ৰ 15 মিনিটহে শুৱে এ পৰুৱা বি সিংহ সি কুকুৰ ডি হাতী সঠিক উত্তৰ হৈছে এ পৰুৱা প্ৰশ্ন নম্বৰ 3 কোন দেশে টেলিভিছন আৱিষ্কাৰ কৰিছিল এ চীন বি ব্ৰাজিল সি ভাৰত ডি আমেৰিকা সঠিক উত্তৰ হৈছে ডি আমেৰিকা প্ৰশ্ন নম্বৰ 4 কোন ফলত কেতিয়াও পোক নালাগে এ নাৰিকল বি আম সি কল ডি অমিতা সঠিক উত্তৰ হৈছে সি কল প্ৰশ্ন নম্বৰ 5 পৃথিৱীত আটাইতকৈ দ্ৰুত গতি কাৰ এ চিতাবাঘৰ বি ৰেলৰ সি ঘোঁৰাৰ ডি পোহৰ সঠিক উত্তৰ হৈছে ডি পোহৰ প্ৰশ্ন নম্বৰ 6 প্ৰথমবাৰৰ বাবে আলুৰ খেতি কোন দেশত হৈছিল এ দক্ষিণ আমেৰিকা বি চীন সি ছিংগাপুৰ ডি সাউদি আৰব শুদ্ধ উত্তৰ হৈছে এ দক্ষিণ আমেৰিকা প্ৰশ্ন নম্বৰ 7 কোনটো জীৱই নাখাই নোপোৱাকৈ জীয়াই থাকিব পাৰে এ কাছ বি মাছ সি হাতী ডি জনাকী পৰুৱা শুদ্ধ উত্তৰ হৈছে ডি জনাকী পৰুৱা প্ৰশ্ন নম্বৰ 8 পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰ কোনটো এ ভাৰত মহাসাগৰ বি প্ৰশান্ত মহাসাগৰ সি আটলান্টিক মহাসাগৰ ডি দক্ষিণ মহাসাগৰ শুদ্ধ উত্তৰ হৈছে বি প্ৰশান্ত মহাসাগৰ প্ৰশ্ন নম্বৰ 9 কোনটো জীৱই নিজৰ শৰীৰৰ অংশ পুনৰ গজাব পাৰে এ কুকুৰ বি ষ্টাৰফিছ সি বাঘ ডি হাতী শুদ্ধ উত্তৰ হৈছে বি ষ্টাৰফিছ প্ৰশ্ন নম্বৰ 10 কোনটো ফলৰ বীজ বাহিৰত থাকে এ আপেল বি আম সি ষ্ট্ৰবেৰী ডি লিচু শুদ্ধ উত্তৰ হৈছে সি ষ্ট্ৰবেৰী প্ৰশ্ন নম্বৰ 11 কোনটো চৰাই কেতিয়াও মাটিত বহিব নোখোজে এ কপৌ বি চুইফ্ট সি কুলি ডি ময়ূৰ শুদ্ধ উত্তৰ হৈছে বি চুইফ্ট প্ৰশ্ন নম্বৰ 12 পৃথিৱীত প্ৰথমে কুকুৰা আহিল নে কণী এ কুকুৰা বি কণী সি দুয়োটা ডি কোনোটোৱে নহয় শুদ্ধ উত্তৰ হৈছে এ কুকুৰা প্ৰশ্ন নম্বৰ 13 পৃথিৱীত কোন জীৱৰ সংখ্যা আটাইতকৈ বেছি এ চৰাই বি পৰুৱা সি মাছ ডি মানুহ শুদ্ধ উত্তৰ হৈছে বি পৰুৱা প্ৰশ্ন নম্বৰ 14 ৰেলৰ হৰ্ণ কিমান কিলোমিটাৰ দূৰৰ পৰা শুনা যায় এ 2 কিলোমিটাৰ বি 3 কিলোমিটাৰ সি 5 কিলোমিটাৰ ডি 8 কিলোমিটাৰ শুদ্ধ উত্তৰ হৈছে সি 5 কিলোমিটাৰ প্ৰশ্ন নম্বৰ 15 মানুহৰ শৰীৰৰ কোনটো অংগই অক্সিজেন ব্যৱহাৰ আটাইতকৈ বেছি কৰে এ হৃদয়যন্ত্ৰ বি মগজু সি যকৃত ডি হাওঁফাওঁ শুদ্ধ উত্তৰ হৈছে বি মগজু প্ৰশ্ন নম্বৰ 16 কোনটো অংগই গোটেই জীৱন প্ৰায় নিৰৱচ্ছিন্নভাৱে কাম কৰি থাকে এ পাকস্থলী বি হৃদয়যন্ত্ৰ সি যকৃত ডি চকু আপোনাৰ উত্তৰটো কমেণ্টত লিখিব ধন্যবাদ আপুনি কিমানটা সঠিক উত্তৰ দিব পাৰিলে কমেণ্টত নিশ্চয় লিখিব ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম নতুন জিকে কুইজৰ লগত